শুকান মাছ আজি শুকান মাছেৰে মই এটা ধুনীয়া ৰেচিপি বনাম ভিডিওটো আপোনালোকে চাই থাকক একদম ঘৰতে শুকুৱা মাছ হয় দেখাই আছো আপোনালোকক ভিডিওটো চাই থাকক প্ৰথমে মোৰ অন্য এটি ভিডিওলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ঘৰতে শুকাই লোৱা মাছ হয় খৰি জুইতে একদম ধুনীয়াকৈ শুকাই লৈছো কণকণি হৈ গৈছে এনেকৈ যদি শুকাই পেলাই বয়ামত ভৰাই থোৱা হয় বহুত দিনলৈকে খাব পাৰি আৰু এয়া হ'ল পিয়াজ লৈছো পিয়াজ অকমান সৰহকৈ ল'ব লাগিব আৰু লগতে লৈছো শুকান জলকীয়া দুটা নহৰু 5 ফুটা এতিয়া মই নহৰু কেইফুটা ধুনীয়াকৈ খুন্দনাতে থেতেলিয়াই ললো থেতেলিয়াই লোৱাৰ পাছতে ইফালে মই কেৰাহীটো পাতি দিলো কেৰাহীটো গৰম হোৱাৰ পাছতে মিঠাতেল দিছো মিঠাতেল সৰহকৈ দিব লাগিব তেতিয়া খাবলৈ খুব ধুনীয়া লাগে আৰু লগতে দিছো শুকান জলকীয়া দুটা কাটি লোৱা পিয়াজখিনি দি অকমান সময় লৰাই থাকিব লাগিব অকমান সময় লৰাই থকাৰ পিছতে থেতেলিয়াই লোৱা নহৰুখিনি দিছো নহৰুখিনি দিয়াৰ পাছতে মই ইয়াতে দিম হালধি 1 চামুচ আৰু লগতে দিম জিৰা আধা চামুচ দিম আৰু ইয়াতে বেছি মছলা দিব নালাগে সোৱাদ অনুসৰি নিমখ অকণমান দি লৰাই থাকিম এতিয়া ধুনীয়াকৈ যাতে এখিনি ৰঙা হৈ যায় আৰু কালাৰৰ কাৰণে অকণমান ৰেড চিলি দিছো ৰেড চিলিখিনি দিয়াৰ পাছতে অকণমান সময় লৰাই থাকিব লাগিব লৰাই লোৱাৰ পাছতে এতিয়া ধুনীয়া পিয়াজখিনি একদম সিজি গৈছে এতিয়া মই শুকান মাছখিনি দি দিছো শুকান মাছখিনি দিয়াৰ পাছতে বেছি সময় ভাজিব নালাগে 1 মিনিট সময়মান ভাজিলে হৈ যাব ইফালে মাছখিনি ভাজি লোৱা হৈ গৈছে মাছখিনি ভাজি লোৱাৰ পাছতে মই ইয়াতে পানী দি দিম বনাওতে একেবাৰে লো ফ্লেমত বনাব লাগিব তেতিয়া খুব ধুনীয়া হয় ভাজিখন খাবলৈ পানী দিয়া হৈ গৈছে পানীখিনি দিয়াৰ পাছতে অকমান সময় লৰাই ঢাকনখন মই লগাই থম আৰু ঢাকনখন কিছু সময়ৰ পাছতে মই ঢাকনখন অতৰাই চাইছো মাছখিনি ধুনীয়াকৈ হৈ আহিছে আৰু পানীটো ধুনীয়াকৈ কমি আহিছে একদম মাছটো সিজি গৈছে আৰু অকণমান জালুকৰ গুড়ি দিছো জালুকৰ গুড়িখিনি দি অকণমান লৰাই লৈছো এতিয়া মই পানীখিনি শুকাই যোৱালৈকে আৰু অলপ সময় ভাজি ল'ব লাগিব যাতে মাছৰ পৰা তেলটো এক্সট্ৰা হৈ ওলাই যায় এয়া ধুনীয়াকৈ হৈ আহিছে ভাজিখিনি মাছৰ আঞ্জাখিনি মোৰ ধুনীয়াকৈ হৈ আহিছে আৰু অকণমান নিমখ টেষ্ট কৰিছিলোঁ খাবলৈ কিন্তু খুব ধুনীয়া হৈছে একদম গৰমে গৰমে খাব ধুনীয়া লাগে খাবলৈ এয়া গৰম ভাতকেইটা মই বাঢ়ি লৈছোঁ বাঢ়ি লৈ মই ধুনীয়াকৈ দুপৰীয়া ভাতকেইটা খাই দিওঁ একদম গৰমে গৰমে খাব লাগিব তেতিয়া খুব ধুনীয়া লাগে লগতে লৈ আহিছোঁ মই দালি অলপ আৰু এই ভাজিকণ হ'লে ভাতকেইটা ধুনীয়াকৈ শুকানে মোহাৰি খাব পৰা যায় এয়া মোৰ ধুনীয়াকৈ ৰেডি হৈ গৈছে এতিয়া মই ধুনীয়াকৈ খাই দিওঁ আজি ভিডিঅ'টো ইমানেই আছিল তেন্তে আজিলৈ আহিছোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কম আৰু ক'বলৈ মানে ভাষা নাই মোৰ ইমানেই ধুনীয়া মানে লাগিছে